ডুগ ডম্বরু বাজে মোরে শ্রোতালুতে নিতে ত্রম্বক নাচে বাজে রুদ্রতাল নাচে মহাকাল অভিনব তাণ্ডব বিবিধ বিভঙ্গ উলঙ্গ বিলঙ্গ কাঞ্চনজঙ্ঘা। নমস্কাৰ। জুবিন গাৰ্গৰ বহু বিতৰ্কিত কাঞ্চনজংঘা চিনেমাখনৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আজি চাই দিলো। বিশেষকৈ আপোনালোকৰ লগত এই বিষয়ে কথা পাতিম বুলি বহু দিনৰ পৰা ভাবি আছিলো, সেয়েহে আজি চাই আহিয়ে প্ৰথম আপোনালোকৰ লগত আলোচনা কৰিবলৈ বহিছোহি। চিনেমাখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, ডায়লগ, এফেক্ট, মিউজিক এইবিলাক খুব ভাল লগা হৈছে। বিশেষকৈ জুবিন গাৰ্গে খুব প্ৰাণ ঢালি গানটো গাইছে আৰু অভিনয় খুব সুন্দৰ কৰিছে। এই বিষয়ে আমি বিতংভাৱে কথা পাতিম, কিন্তু তাৰ আগতে যিটো বিতৰ্ক হৈছিল, লগুন সিঙালৈ যিটো বিতৰ্ক হৈছিল তাৰ বিষয়ে কথা পাতি লওঁ আহক। সংক্ষেপতে ষ্টৰীটো এনেকুৱা যে জুবিন গাৰ্গ এজন উচ্চ বৰ্ণৰ শিক্ষিত চোকা ল'ৰা, আৰু কিন্তু আমাৰ সমাজ ব্যৱস্থাটোত থকা কিছুমান কাষ্ট চিষ্টেম, ৰিজাৰ্ভেশ্যন চিষ্টেমটোৰ বাবে বা ঘোষ নিদিয়া বাবে জুবিন গাৰ্গে কোনো চাকৰি বাকৰি নাপালে, যাৰ বাবে নিজৰ ভালপোৱা ছোৱালীজনীকো হেৰুৱাবলগীয়া হ'ল, বিয়া পাতিবলৈ নাপালে, বা নিজৰ বন্ধু বান্ধৱ সকলৰো ঠিক তেনেকুৱা এটা অৱস্থা, আৰু পিছত কিছুমান গুণ্ডা বাহিনীৰ হাতত নিজৰ দেউতাককো হেৰুৱাবলগীয়া হৈছে। তো এই গোটেই চিটুৱেশ্যনটো, গোটেই ব্যৱস্থাটোৱে এই ল'ৰাজনক খুব হতাশ কৰি পেলাইছে, ফ্ৰাষ্ট্ৰেটেড কৰি পেলাইছে, আৰু তাৰ পিছত তেওঁ শেষত গৈ নিজৰ হাতত অস্ত্ৰ তুলি লৈছে। পিছে আপুনি কি কৰিম বুলি এই সিস্টেম কেতিয়া চেঞ্জ হ'ব? এই যে হাতত অস্ত্ৰ তুলি মানুহ মৰাৰ দৰে কিছুমান বেয়া কাম কৰাৰ আগতে জুবিন গাৰ্গে নিজৰ লগুণডাল ছিঙি লোৱা এটা দৃশ্য ইয়াত দেখুৱাইছে। সমাজখনৰ কিছুমান উচ্চ নিচ বা ভেদাভেদ তথা কিছুমান বেয়া কাম কৰাৰ আগতে লগুণ ছিঙা দৃশ্যটো কিন্তু চিনেমাখনে ডিমাণ্ড কৰে। এইটো এটা দৃশ্য দেখুৱাটো জৰুৰী। কিন্তু এই লগুণ চিঙা দৃশ্যটো চিনেমাখনৰ আগতে জুবিন গাৰ্গে জানি বুজি আজৰি অনাৰ নিচিনা মনে হয়, কাৰণ বিতৰ্ক এটা বিচাৰিছিলে তেখেতে, আৰু অৱশ্যে বিতৰ্ক নহলে চিনেমা এখন আজিৰ তাৰিখত এই সময়ত নচলে। এইটো এটা খুব বেয়া লগা এটা সত্য। কিন্তু বিতৰ্ক হৈছে কাৰণেহে এতিয়া আগন্তুক আৰু 4-5টা দিনৰ কাৰণে চিনেমাখনৰ টিকেট পাবলৈ নাই, হাউচফুল। জুবিন গাৰ্গে কিন্তু অভিনয়টো খুব সুন্দৰ কৰিছে। চিনেমাখনৰ ডায়লগ বিলাক ভাল হৈছে, যিবিলাক জুবিনে নিজে লিখিছে, আপোনাৰ মন চুই যোৱা কিছুমান ডায়লগ হৈছে, আৰু জুবিনৰ অভিনয় দেখি বা ডায়লগ শুনি চিনেমা হলৰ ভিতৰতো মানুহে হাত চাপৰি বজাইছে। আৰু আপুনিও যদি সামান্য আৱেগিক মানুহ হয়, তেন্তে আপোনাৰো মাজে মাজে চকু পানী ওলাও নোলাও কৈ হয়তো ওলাইও যাব পাৰে। বিশেষকৈ চিনেমাখনৰ মিউজিকটো খুব ধুনীয়া হৈছে। জুবিন গাৰ্গে খুব প্ৰাণ ঢালি গানকেইটা গাইছে। বিশেষকৈ পাঞ্চনা গানটো খুব শেষৰ ফালে সাংঘাতিক একদম ফালি দিছে, গানটো ভাল লাগিছে। পাঞ্চনার দোলাত তুমি নাই, ময়ো নাই, নাই নাই আজি কোনো নাই। আৰু এটা কথা, চিনেমাখনত অৱশ্যে কুকুৰকো দেখুওৱা হৈছে। তাত কুকুৰকেইটা খুব ধুনীয়া অভিনয় কৰিছে, ইহঁতৰ নিচিনা। অৱশ্যে ইহঁততকে দেখিবলৈ ধুনীয়া অকণমান, আৰু সিহঁতকো খুব মৰম কৰা দেখুওৱা হৈছে জুবিন গাৰ্গক, যিটো ভাল লগা এটা কথা। ঠিক অসমীয়া মানুহ নহয়, অসম শ্মশানহে কোনে কয়? কমলাকান্ত ভট্টাচাৰ্য। ঠিক, তইতো পঢ়ি শুনি বহুত ডাঙৰ মানুহ হলি। গুড, কি ভাল পালি। শেষলৈকে দৰ্শকক কিন্তু জুবিন গাৰ্গে ধৰি ৰাখিবৰ বাবে সক্ষম হৈছে। কিন্তু চিনেমাখন যিহেতু এখন সামাজিক চিনেমা, গোটেই চিষ্টেমটোৰ এগেইনষ্টত বনোৱা এখন চিনেমা, সেইবাবে আমি ভাবো সামাজিকভাৱে আৰু দুই এটা কথা তাত দেখুৱাটো জৰুৰী আছিল। এখন চিনেমা বা বোলছবিৰ সমাজখনত কিন্তু খুব এটা ডাঙৰ প্ৰভাৱ থাকে। যিবিলাক ইছ্যু লৈ পেলাই চিনেমাখন বনোৱা হৈছে, এইবিলাক খুব চেনচিটিভ ইছ্যু। যি ধৰণে ঘোষ নিদিলে এটা চাকৰি পোৱা নহয়, কৰাপশ্যন বা ৰিজাৰ্ভেশ্যন চিষ্টেম, কাষ্ট চিষ্টেম, এইবিলাকৰ আচলতে সমাধান কি? চিনেমাখনত দেখুৱাৰ দৰে সকলোৱেতো অস্ত্ৰ লৈ মানুহ মাৰিবগে নোৱাৰে। সেয়েহে আমি কথা পাতিব লাগিব যাতে এই যুৱ সমাজে যিখিনি সমস্যাৰ সন্মুখীন হৈ আছে, তাৰ আচল সলিউশ্যনটো কি, তাৰ আচল সমাধানটো কি। নাম্বাৰ 1, আমি সকলোবিলাক কেৱল চাকৰিমুখী হ'ব নালাগে। চাকৰি এটা পালেতো ভালেই, যদিও নাপাওঁ তেতিয়াহ'লে আমি হতাশ হৈ যাব নালাগে। সৰুকে হলেও কিবা এটা কৰিব পাৰি, ব্যৱসায় এটা আৰম্ভ কৰিব পাৰি, আৰু সৰু হলেই সদায় সৰু হৈ নাথাকে। ব্যৱসায়টো লাহে 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 ডাঙৰ কৰিব পৰা হয়, আৰু সেই যদি ডাঙৰ ব্যৱসায় এটা হৈ গৈ 1, 2 বা 10জন আন নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব পাৰি।
সেয়েহে কেৱল চাকৰি 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 হিচাপে দৌৰি ফুৰিব নালাগে হয় পাবলগীয়া আছিলে পাব লাগে এজন ল'ৰাই চাকৰি যদি নাপালে তেলে হতাশ হ'ব নালাগে নিজৰকৈ কিবা এটা আৰম্ভ কৰিব লাগে নাম্বাৰ 2 সমাজখনৰ কিন্তু এটা আমাৰ মাইন্ডসেট খলনি কৰাৰ সময় হৈ গ'ল কিয়নো কাৰণ সদায় এটা ল'ৰাই কি কৰে বিয়া বয়স হ'ল তো ল'ৰাটোৱে কি কৰে এটোহে আচল কথা হৈ পৰে ছোৱালীজনীয়ে কি কৰে বা কি কাম কৰে সেইটো কিন্তু আমি ভাবি নাচাওঁ সিনেমাখনতো সেইটো দেখুৱা হৈছে জুবিন গাৰ্গে চাকৰি এটা নাপালে whereas তেওঁৰ হিৰোইন জনী বা ভনিয়েকজনী পঢ়া শুনা এমএ পাছ কৰি 2 বছৰ ঘৰতে বহি আছে সদায় কিন্তু তেওঁলোকৰ হৈ গৈছে চাহ বিস্কুট খোৱা হাঁহি ধেমালি কৰা বা বিয়া হম বুলি তেওঁ ঘৰতে বহি থকা সেইটো হ'ব নালাগে ল'ৰাজনেও কিবা এটা কৰক কিন্তু ছোৱালী গৰাকীও কিবা এটা কৰাটো জৰুৰী তেতিয়াহে এজন দুজন বা তিনজন ঘৰৰ যি মানুহ আছে সকলোৱে মিলি কিবা এটা কৰিব পাৰিব সদায় কিয় কেৱল ল'ৰাজনেহে কিবা এটা কৰিব লাগে বুলি আমি সদায় সমাজত এটা কথা ভাবি আছো ওভাৰঅল কথাটো হ'ল আমি সকলোবিলাক কৰ্মমুখী হ'ব লাগে সৰুকে হলেও কিবা এটা আৰম্ভ কৰিব লাগে ব্যৱসায় বাণিজ্য আৰু সৰু ব্যৱসায়টো কি ধৰণে ডাঙৰ কৰিব পাৰি তাৰ চিন্তা চৰ্চা কৰিব লাগে অন্যথা সমস্যাবিলাক এই সমাজত সদায় থাকিব কেতিয়াও ইয়াৰ সমাধান নহয় অৱশেষত জুবিন গাৰ্গ ডাঙৰীয়াক ধন্যবাদ জনাইছো ইমান এটা সেনসিটিভ আৰু গুৰুত্বপূৰ্ণ সমস্যা লৈ পেলাই সিনেমাখন বনোৱাৰ বাবে খুব সুন্দৰ সিনেমা পৰিয়াল সহ আপোনালোক গৈ চাব পাৰে আৰু এইখিনি শেষত কৈ থওঁ যে এই সিনেমাখনৰ বামুণৰ বিৰুদ্ধে কোনো কথা ইয়াত কিন্তু কোৱা হোৱা নাই এটা সিন চালে আপোনাৰ তেনেকুৱা লাগিব পাৰে কিন্তু ওভাৰঅল তাত কোনো ধৰণৰ বামুণ সম্প্ৰদায়ৰ বিৰুদ্ধে কিন্তু হোৱা নাই সেয়েহে পুনৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৈছো যে সিনেমাখন চাওক ভাল সিনেমা জয় আই দুগুৰ খব দে